শ্ৰোতাসকললৈ নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী অনুষ্ঠান। বিশ্বজিৎ দাসৰ প্ৰযোজনাৰে অনুষ্ঠানৰ উপস্থাপনত মই কীৰ্তি। নমস্কাৰ শ্ৰোতাসকল, আমি অনুষ্ঠানৰ মজিয়াত আজি লগ পাইছোঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ মানৱ বিকাশ আৰু পৰিয়াল অধ্যয়ন বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ ৰূপজ্যোতি ভট্টাচাৰ্যক, আৰু তেখেতৰ লগত আমি আজি কিছু কথা আলোচনা কৰিম। আচলতে বৰ্তমান সময়ত যিবোৰ পৰিৱেশ পৰিস্থিতি আমাৰ দৃষ্টিগোচৰ হৈছে বা আমাৰ সন্মুখত জিলিকি উঠিছে, সেই বিষয়বিলাকৰ ওপৰত কিছু আলোচনাৰ প্ৰয়োজন আছে, আৰু আমাৰ সৰ্বসাধাৰণ ৰাইজসকল, জনসাধাৰণ সজাগ হোৱাৰ প্ৰয়োজন আছে। গতিকে এনেধৰণৰ আলোচনাবিলাকৰো প্ৰয়োজন আছে বুলি আমি ভাবোঁ, আৰু সেইকাৰণে আকাশবাণী যোৰহাটৰ অনুষ্ঠানৰ মজিয়ালৈ নিমন্ত্ৰণ কৰি আনিছোঁ তেখেতক। আৰু তেখেতৰ লগত আজি আমি আলোচনা কৰিম বয়োজ্যেষ্ঠসকলে সন্মুখীন হোৱা দুৰ্ব্যৱহাৰ আৰু ইয়াৰ প্ৰতিকাৰ। প্ৰথমতে আমাৰ অনুষ্ঠানৰ মজিয়ালৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ মোৰ ফালৰ পৰা। হয়, এতিয়া কথা হ'ল, আমি দুৰ্ব্যৱহাৰ শব্দটো কোৱাৰ লগে লগে কিবা কোনোবাখিনিত ক'ৰবাত কিবা এটা বিসংগতি যেন লাগে। এতিয়া লাগিলেও সেই হ'লেও কিন্তু আমি সেই শব্দ ব্যৱহাৰ কৰিব লাগিব, পাতিব লাগিব, যিহেতু আমি দেখি আছোঁ, দৃষ্টিগোচৰ হৈছে, আমাৰ চকুৰ সন্মুখত দেখি আছোঁ। ইয়াৰ কাৰণবিলাক কেনেকুৱা ধৰণৰ বা কেনেকুৱা ধৰণৰ দুৰ্ব্যৱহাৰৰ কথা কোৱা হৈছে বাৰু ইয়াত? এতিয়া চাওক, কথাবোৰ এনেকুৱা ধৰণৰ, আমাৰ এতিয়া জীৱনটো আমি যদি ভাবোঁ, জীৱনটো এটা ভগৱানৰ অনুপম দান। সেইকাৰণে জীৱনত মানুহে প্ৰতিটো পৰ্যায় পাৰ কৰি পেলাই গৈ সকলো মানুহে গৈ এদিন বয়োজ্যেষ্ঠ হ'বই, আৰু তেওঁলোক হৈ পৰে একোজন বহুত অভিজ্ঞতাপুষ্ট ব্যক্তি। কিন্তু যদিও বাহ্যিকভাৱে তেওঁলোকে ধৰক অভিজ্ঞতাপুষ্ট হৈ আহে, কিন্তু তথাপিও তেখেতসকলে এই সময়ছোৱাত বহুত আহুকাল বা বহুত বিপদৰ সন্মুখীন হয়। তেওঁলোকৰ ধৰক মেইন সমস্যা কিছুমান আহিছে কি, আৰ্থিক অনাটনত ভোগে তেওঁলোকে কেতিয়াবা। তাৰ উপৰিও তেওঁলোকে কি হয়, গুণগত মানৰ স্বাস্থ্য সেৱা বুলি যিটো আমি কওঁ, তাৰ অভাৱ হয়। তাৰ উপৰি ধৰক পৰিয়ালৰ পৰা স্নেহ যত্নৰ অভাৱ হয়, কেতিয়াবা মানসিক অশান্তি। তাৰমানে ধৰক যেতিয়া স্নেহ যত্নটো নেপায়, তেনেকুৱা ক্ষেত্ৰত কি হয়, সেই ব্যক্তিজনৰ মানসিকভাৱে বহুত অকলশৰীয়া অনুভৱ কৰে, হতাশাত ভোগে, এনেকুৱা ধৰণৰ কিছুমান সমস্যা তেওঁলোকৰ হয়। আৰু লগতে তেওঁলোকৰ কি হয়, সামাজিক যিটো স্বীকৃতি আছিলে ডেকা কালত, ধৰক যেতিয়া তেখেতে কৰ্মঠ হৈ আছিল, কাম কৰিব পাৰিছিল, সেই সময়ছোৱাত তেওঁলোকক যেনেকৈ সমাজে আঁকোৱালি লৈছিলে, সেইখিনিও তেওঁলোকৰ সামাজিক স্বীকৃতিটো তেওঁলোকৰ নোহোৱা হৈ যায়। এই গোটেইবোৰ সমস্যা মিলি তেখেতৰ কিছুমান শাৰীৰিক সমস্যাও আহি পৰে, ধৰক জইণ্ট পেইন, কিছু কথা পাহৰি যায়, কেতিয়াবা শ্ৰৱণ শক্তি কমে, কেতিয়াবা দৃষ্টিশক্তি কমে, এনেকুৱা কিছুমান সমস্যা তেওঁলোকৰ সন্মুখত আহি পৰে। হয়, এতিয়া এই যিবিলাক সমস্যা, গোটেই সমস্যাবিলাক যদি আমি লক্ষ্য কৰোঁ, কিন্তু তাত অকল মানে পাৰ্টিকুলাৰ দুটামান সৰু সৰু কথাকেই ক'ব নোৱাৰি। বিভিন্ন কাৰণ থাকে, ব্যস্ততাৰ সময় থাকে, আৰু বৰ্তমান সময়ত আমি যিটো দেখিছোঁ প্ৰতিযোগিতাৰ যুগ। গতিকে মাক দেউতাকেই একোজন ল'ৰা ছোৱালীক এনেকে ধৰণৰ প্ৰতিযোগিতাত নমাই দিয়ে, তেনেই সৰুতেই যিটো প্ৰতিযোগিতাত নমাই দিয়াৰ পিছত সেই সন্তানটি, ল'ৰাই হওক বা ছোৱালীয়ে হওক, পিছলৈ ঘূৰি চাবলৈ সময় নাথাকে। তাৰমানে তেওঁ ৰ'ব নোৱাৰে, তেওঁক ঠেলি নি থাকে, তেনেকুৱা সমস্যাও দেখা যায়। কিন্তু এই যিবিলাক আপুনি ক'লে যে এনেকুৱা সমস্যাবিলাক বয়োজ্যেষ্ঠ সময়ত বয়োজ্যেষ্ঠসকলৰ কাৰণে দেখা যায়, ইয়াৰ কাৰণবিলাক আপুনি কি বুলি ভাবে? মই কাৰণৰ কথা সুধিবৰ কাৰণে এই কথাটো আচলতে উপস্থাপন কৰিছোঁ। কাৰণ বুলি যদি আমি ভাবোঁ, আপুনি এইমাত্ৰ যিখিনি কথা ক'লে সেইখিনি খুব সংগতি থকা কথাই আপুনি কৈছে। এতিয়া ধৰক কাৰণ বুলি আমি ভাবিলে হয়, আগতে ধৰক যৌথ পৰিয়াল আছিলে, পৰিয়ালবিলাকত মানুহৰ সংখ্যা বেছি আছিলে, তেখেতসকলক চাবলৈ, সময় দিবলৈ তেওঁলোকৰ ওচৰত মানুহ আছিল। আজিকালি কি হৈছে, পৰিয়ালবোৰ একক হৈ গৈছে, যৌথ পৰিয়ালবিলাকৰ ভাঙনি হৈছে। তাৰ উপৰিও মানুহবোৰৰ জীৱনটো খুব ব্যস্ততাপূৰ্ণ হ'বলৈ ধৰিছে, আৰু এই ব্যস্ততাপূৰ্ণ জীৱনটো তেওঁলোকৰ কাৰণে, কাৰণ ইমানেই প্ৰতিযোগিতামূলক সময় আহিছে যে তেওঁলোক যদি ব্যস্ত নাথাকে, তেওঁলোকে নিজক এষ্টাব্লিছ, মানে নিজক তেওঁলোকে এই দৌৰত মিলাই নিব পৰাকৈ তাহাঁত হ'ব নোৱাৰিব, খাপ খাব নোৱাৰিব। হয়, তাৰপিছতে আৰু কিছু কথা হৈছে, আমাৰ নৈতিকতাৰ, আমাৰ সমাজখনত নৈতিকতাৰ কিছু স্খলন হোৱা আমি দেখা পাওঁ। হয়তো সেইটো নৈতিক শিক্ষা সৰু সময়ৰ যিখিনি কাৰ্যসূচী আছে, সেইখিনি নৈতিক শিক্ষাৰ আমাৰ অকণমান হয়তো অভাৱ হৈছিল, দিয়া নাছিল। এনেকুৱা কিছুমান নৈতিকতাৰ স্খলন আমাৰ সমাজত হৈছে, আৰু এই গোটেই বস্তুবিলাকে মানুহক
মানুহখিনিক আত্মকেন্দ্ৰিক কৰি পেলাইছে আৰু সেই আত্মকেন্দ্ৰিক মানুহখিনিৰ কাৰণে তেওঁলোকে হয়তো তেওঁলোকৰ অভিভাৱকক বা বয়োজ্যেষ্ঠসকলক চাবলৈ তেওঁলোকে মনত ভাবাই নাই যে হেতুৰ প্ৰয়োজন আছে এইটো ক্ষেত্ৰত এইটো ক'ব পাৰেনি নীতি শিক্ষাৰ কথাটো আপুনি ঘৰতো শিকাব পাৰে কাৰণ ঘৰখন হ'ল এটা কেঁচুৱাৰ কঠিয়াতলি আৰু তাতে আপোনাৰ আটাইতকৈ ডাঙৰ গুৰুগৰাকী হ'ল মাতৃয়ে শিকায় বৰ্তমান সময়ত মহিলাগৰাকীয়ে কৰ্মসূত্ৰে বাহিৰলৈ ওলাই গৈছে বা প্ৰত্যেক দিনে ওলাই যাবলৈ দৰকাৰ হয় ব্যস্ততা এই যে আমি তথাকথিত ব্যস্ততাৰ কথা কৈছো তাৰ মাজতো সময় উলিয়াব পৰা ব্যৱস্থা আমাৰ নাই নেকি কাৰণ আগৰ যিখিনি সময় আছিলে এটো সময়ৰ তাগিদা বুলি ক'ব পাৰিনি আগৰ সময়তো মানুহে খুব সোনকালে শুই উঠিছিলে গোটেই দিনটো ব্যস্ত আছিলে আকৌ সন্ধিয়াতে কিন্তু খোৱা বোৱা কৰি পেলাই স্বাস্থ্যৰ কাৰণেও উপযোগী হৈছিল তাতে নীতি শিক্ষা আছিলে বৰমাকক বৰমাৰ বৰ্তাকক বৰ্তা ককা আইতা এই গোটেই কথাখিনি আছিলে কিন্তু বৰ্তমান সময়ত এটা কথা দেখা গৈছে যে চাকৰি সূত্ৰে যেতিয়া ঘৰলৈ আহে আন্টি আঙ্কল হয় নিশ্চয় গতিকে এই কথাখিনিৰ সামঞ্জস্য কোনোবাখিনিত আছে নেকি তাৰ মানে আমি নিজে বেলেগ এটা ৰাস্তাত গৈ আছো নেকি বাৰু আচলতে আমি আমাৰ জীৱনশৈলীটো অকমান পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আহি পৰিছে তাৰমানে আমাৰ কি হৈছে নতুন প্ৰজন্মটো সদায় কি দেৰিকে শুব দেৰিকে উঠিব ৰাতিটো আমাৰ দেৰি কৰি লয় তাৰ পিছত তেওঁলোকে দেৰিকে উঠে যাৰ কাৰণে আমাৰ দিনৰ ভাগৰ সময়খিনি কমি গৈছে নিশ্চয় তাৰ কাৰণে তেওঁলোকৰ ব্যস্ততাটো বাঢ়ি গৈছে কাৰণ কিয় আমিতো দিনৰ ভাগতে আমি আমাৰ যিখিনি কাম আছে সমাপন কৰিব লাগিব যদি আমাৰ নতুন প্ৰজন্মটোৱে সোনকালে উঠে বা তেওঁলোকে যদি সোনকালে উঠি নিজৰ কামবোৰ সময়মতে নিয়মানুৱৰ্তিতাৰ যিটো শিক্ষা আছিল সেইখিনি যদি তেওঁলোকে আকৌ মানি চলে নিয়মানুৱৰ্তিতাৰ শিক্ষাটো এতিয়াও দিয়ে স্কুলত বিদ্যালয়ত এতিয়াও দিছে ইংলিছ মিডিয়ামে কক বা জাতীয় বিদ্যালয় কক বা চৰকাৰী বিদ্যালয় কক নিয়মানুৱৰ্তিতা আছে কাৰণ সফা জোতা এযোৰ পিন্ধি যোৱা সময়ত যোৱা নখ চুলি কাটি যোৱা সেইখিনি নিয়মানুৱৰ্তিতা নিশ্চয় ডাঙৰজনক সন্মান কৰা গতিকে এই গোটেই বস্তুখিনি থকাৰ পিছতো তৎসত্ত্বেও আমাৰ ল'ৰা ছোৱালীবিলাক অকমান আঁতৰি যোৱাৰ কাৰণটো আমি নিজেই জগৰীয়া নেকি আচলতে অভিভাৱকসকলো এতিয়া মানে সজাগ হবৰ হ'ল যে তেওঁলোকক নৈতিক শিক্ষাটো ঘৰখনতে দিয়ক বা আৰু যিটো নিয়মানুৱৰ্তিতাৰ কথা কৈছো এই নিয়মানুৱৰ্তিতাখিনি তেওঁলোকে কেনেকৈ সোনকালে উঠিছেনে নাই সময়ত স্কুল গৈছেনে নাই সময়মতে খোৱা বোৱা সময়মতে খোৱা সকলো কাম তেওঁলোকে কৰিছেনে নাই আৰু এইখিনিতে আৰু এটা কথা আহি পৰিছে আজিকালি ঊৰ্ধ্বগামী আমাৰ যিটো জীৱন ধাৰাৰ পদ্ধতি হৈছে ধৰক কিছুমান বস্তু আগৰ জীৱনত আমাক নালাগিছিল ধৰক মই ক'লো উদাহৰণস্বৰূপে এচিটোৰ কথাই গাড়ীখনৰ কথাই এখন আপোনাক চলা ফিৰা কৰিবলৈ গাড়ীখন লাগা হৈছে সেই গাড়ীখন আপুনি চলা ফিৰাৰ সুবিধাটো পালেই হ'ল কিন্তু সেইটো নহয় আমি দামীতকেও দামী গাড়ীখন ল'ব পাৰিছো নে নাই কাষৰ ঘৰে দামী গাড়ীখন আনিছে মই কিয় নিশ্চয় তেনেকুৱা এটা কম্পিটিশ্যন আহি পৰিছে তাৰ লগতে আৰু এটা কথা আহি পৰিছে যে আমাৰ যিবোৰ এচিটোৱে হওক ফ্ৰিজটোৱে হওক যিটো মিনিমাম ন্যূনতম আমি কৰিব লাগিব যিটো আমাৰ প্ৰয়োজন কিন্তু প্ৰয়োজনৰ বাদেও আমি কিছুমান কৰিবলৈ গৈ আমি জীৱনশৈলী বা জীৱনধাৰাৰ পদ্ধতিটো বেছি জটিল কৰি পেলাইছো আৰু সেই জটিল কৰাৰ কাৰণে আমি হয়তো বয়োজ্যেষ্ঠসকলক চাবলৈও সময় পোৱা নাই হয়তো আমাৰ মনত ভাবো অহা নাই যে তেওঁলোক কিমান অকলশৰীয়া হৈ গৈছে আৰু এইখিনিতে আৰু এটা কথা লক্ষ্য কৰিছো মই আপোনাৰ কথাৰ আধৰিয়ে কৈছো বয়োজ্যেষ্ঠসকলৰ লগত যিসকল নাতিপুতি আছে তেওঁলোকৰ কিন্তু মানসিক স্খলন যিটো কয় নীতি শিক্ষাৰ অভাৱ যিটো কোৱা হয় সেই বস্তুখিনি কিন্তু দেখা নাযায় ককা আইতাকৰ লগত থকা যিবিলাক সেইটো হয় নিশ্চয় কাৰণ তেওঁলোকৰ পৰা নীতি শিক্ষা নিয়মানুৱৰ্তিতা তেওঁলোকে কেনেকৈ কাম কৰিছিলে তেওঁলোকৰ আগৰ অতীত কালৰ কিছু শিক্ষা সাধু কথাৰ জৰিয়তে নাতি নাতিনীসকলক দিয়ে আৰু তেওঁলোকে এই কথাখিনি বুজি উঠে আৰু জীৱনত তেওঁলোকে সেই কথাখিনি এপ্লাই কৰে বুলি ক'ব পাৰে আৰু তাৰ ফলত তেওঁলোকৰ যিটো তেওঁলোকৰ ব্যক্তিত্বৰ বিকাশ সেই বিকাশটো তেওঁলোকৰ খুব সুন্দৰকৈ হয় তাৰ মানে আমাৰ সাধু কথাৰো প্ৰয়োজন আছে নিশ্চয় সাধু কথাৰ খুব বেছিয়ে প্ৰয়োজন আছে কিন্তু বৰ্তমান সময়ত সাধু কথা নহয় ষ্টৰী হয় আৰু ষ্টৰীবিলাক আপোনাৰ বেলেগ ধৰণৰ হয় আৰু ষ্টৰীবিলাক হৈছে কেনেকুৱা আমাৰ যিটো অতীতৰ লগত ৰিলেটেড আমাৰ শিপাৰ লগত ৰিলেটেড সাধু কথা আজিকালি তেওঁলোকে কিহৰ সাধু শুনে যিবোৰ আমাৰ বাৰ্বি কিছুমান ছোৱালীবিলাকে তেনেকুৱা সাধু কথা দি আচলতে তেওঁলোকে ভিজুৱেলাইজ কৰিব নোৱাৰে কাৰণ আমাৰ জীৱনশৈলীৰ লগত সেইখিনি নিমিলে তো আমাৰ জীৱনশৈলীৰ লগত যিখিনি সাধু কথাৰ সামঞ্জস্য
মঞ্চ আছে তেনেকুৱা সাধু কথাৰে তেওঁলোকক যদি শিক্ষা দিয়া হয় তেন্তে হ'লে নিশ্চয় তেওঁলোকৰ ব্যক্তিত্ব বিকাশত সহায় কৰিব আৰু এইখিনিতে মই আৰু এটা কথা আপোনাক ক'ব বিচাৰিছোঁ আমাৰ যিখিনি ধৰক বয়োজ্যেষ্ঠসকলৰ মুখ্য মানে যিকেইটা সমস্যা আছে তাৰ ভিতৰত এটা আৰ্থিক অনাটনটো এটা হ'ব পাৰে তাতে আমাৰ এইটো মেছেজ মই আচলতে সকলোকে এইটো মানে মই দিব বিচাৰিছোঁ যে যেতিয়ালৈকে অভিভাৱকসকলে যদি সতি সন্ততিৰ নামত নিজৰ সম্পত্তি বা নিজৰ গোটেইখিনি কৰি দিয়ে তাৰ পাছত তেওঁলোক বেছি অৱহেলিত হয় সেইটো কৰিব নালাগে মোৰ মতে কৰিব নালাগে তাৰ মানে আচলতে কৰাৰ প্ৰয়োজন নাই মই খুব সৰুতে মোৰ মাতৃৰ পৰা এটা কথা শিকিছিলোঁ এটা আলু গুটি যদি বইল কৰা হৈছে দাইলত দিয়া হৈছে তেতিয়াহ'লে ঘৰখনৰ পৰিয়ালত কেইটা মানুহ আছে 4টা সাপোজ আমি আগতেতো সোনকালে ভাত খাইছিলোঁ 8:45 ভাত খাই স্কুল গৈছিলোঁ নিউজ বাতৰি শুনি আৰু তাৰপিছত ধৰক 3 বজাত 3:30 বজাত ঘৰ পাইছিলোঁ গতিকে ঢাকনত থকা ভাত আমি চৰুৰ পৰা উলিয়াই খাব লাগিছিল তাকো আপোনাৰ নিয়মানুৱৰ্তিতাৰ মাজেদি আৰু সেই যে এটা আলু দি থৈ গৈছিলে সেই এটা আলু যদি পিছবেলা ভাত খোৱা 3টা মানুহ আছে 3 ভাগ হ'ব যদি 4টা মানুহ আছে 4টা হ'ব কিন্তু বৰ্তমান সময়ত সেই 3 ভাগ 4 ভাগৰ যিটো মানে নিয়মানুৱৰ্তিতা যিটো নীতি সেই নীতিটো আজিকালি দিয়া দেখা নাযায় সেইটোৱে আচলতে কি হৈছে তাকে মই আপোনালোকক প্ৰথমতে ক'লো যৌথ পৰিয়ালবোৰ যিবোৰ ভাঙি গৈ পেলাই একক পৰিয়াল হৈছে একক পৰিয়ালৰ ক্ষেত্ৰতো আজিকালি গৈ এনেকুৱা হৈছে যে এটা সন্তানে সেই যিটো ভাগ বতৰা কৰি আপুনি যিটো কথা ক'লে আপোনাৰ কথাটোৰ লগত মিলাই মই ক'ব বিচাৰিছোঁ যিটো ভগাই খাব লাগে তুমি তোমাৰ ভাইটি বা তোমাৰ ভণ্টি আমি তেনেকৈ ভাবিছিলোঁ সেইটো দিবলৈ তাহাঁতৰ ঘৰত তেনেকুৱা কাকো পোৱাই নাই কিন্তু তাতে আৰু এটা বস্তু কিন্তু আছে পিতৃ মাতৃ আছে গতিকে 3জন আছে মই যদি ধৰো এটা সন্তান আছে 3জন আছে এই 3জনৰ মাজত কিন্তু প্ৰত্যেকটো বস্তু ভাগ কৰিব পাৰিব লাগে কিন্তু পিতৃ মাতৃসকলৰো কিছুমান ভুল আছে ভাবা যায় যে পিতৃ মাতৃসকলে কি কৰে যে মোৰ ভাগৰটো তুমি লৈ লোৱা বা মোক দিয়াৰ শিক্ষাটো তেওঁলোকে নিদিয়ে যে মোৰ ভাগৰ তুমি খোৱা অকল সন্তানটোকহে মানে প্ৰাধান্য দিয়ে কিন্তু প্ৰাধান্যটো মানে অভিভাৱকসকলেও বা লগতে সন্তানটোৱেও সমানে পাব লাগে যিহেতু এইটো এটা পৰিয়াল কিন্তু প্ৰাধান্যটো আমাৰ আজিকালি কাক দিয়া হয় সন্তানটোক দিয়া হয় গোটেই গুৰুত্বটো যেতিয়া সি পাব বা তাই পাব তেতিয়াহ'লে তেওঁলোকৰ কি হৈ যায় তেওঁলোকৰ মনত ভাৱ হৈ যায় মইহে যেন গোটেই বস্তুখিনি পাব লাগিছিল তেওঁলোকে খালি ল'বলৈ শিকে দিবলৈ নিশিকে এনেকুৱা কিছুমান অসুবিধাৰ সন্মুখীন হয় যদি নাথাকে তেতিয়াহ'লে সংসাৰ আমাৰ যিটো ব্যৱস্থাপনা সেইটো আগনেবাহে মানুহ এজনৰ লগত সম্পৰ্ক কৰিবলৈ ছ'চিয়েল যিটো টাচ কয় যিটো কয় আমাৰ সামাজিক দায়বদ্ধতা সেই বস্তুটো নিশিকে সমাজৰ প্ৰতি তেওঁৰ কি গুৰুত্ব যেহেতু আজিকালি এটা বস্তু শিকে যে মোৰ অধিকাৰ এটা বস্তু শিকিছে মোৰ অধিকাৰ কিন্তু তেওঁৰ দায়িত্ব কৰ্তব্য কি আছে কৰণীয় কি আছে সেইটো কিন্তু নিশিকে মই দেখা নাই সেইটো নিশ্চয় আপুনি কোৱা কথাটো খুব আমাৰ শ্ৰোতাসকলে শুনি থকা শ্ৰোতাসকলে হয়তো বেয়া পাব বোলে আমাৰ বৰদলৈ দাই বৰ বেলেগ ধৰণে কৈ দিলে কথাটো আৰু মই কোৱাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ এইটো কাৰণে ভাবোঁ যে মোৰ লগতে আৰু 10জনে যদি চিন্তা কৰিবলৈ শিকে নিশ্চয় তেওঁলোকৰ কাষৰে পাজৰে থকা মানুহবিলাকেও চিন্তা কৰিবলৈ শিকিব আৰু আমি কাবাক হেৰুৱাই পেলাই তেওঁৰ অভাৱটো অনুভৱ কৰাতকে তেওঁৰ লগত থকা সময়ত তেওঁৰ গুৰুত্বটো বুজি পোৱাটো অতি প্ৰয়োজন নিশ্চয় আৰু এই সজাগতাবিলাক আমি আচলতে দিব লাগে আপুনি যিখিনি কথা কৈছে সেইখিনি হয়তো আমাৰ শ্ৰোতাসকলে যদিও মানে শ্ৰুতিমধুৰ নহ'ব পাৰে কিন্তু তথাপিও কথাখিনিৰ খুব গুৰুত্ব আছে বাৰু এইখিনিতে মোক আৰু এটা কথা কওকচোন আমি এই যিখিনি সমস্যা আমাৰ বৰ্তমান সময়ত আমি দেখি আছো এই সমস্যাখিনিৰ পৰা যদি বাহিৰলৈ আহিব লাগে প্ৰাকৃতিক দুৰ্যোগত মানুহে হৈ সত্য যুগৰ আৰম্ভ হ'ব নালাগে যদি আহিব লাগে সেই প্ৰতিকাৰৰ ব্যৱস্থাবিলাক আমি কেনেকৈ কৰিম এতিয়া চাওক এতিয়া যদি আমি প্ৰতিকাৰ বুলি ভাবোঁ তেতিয়াহ'লে আমি ধৰক যিবিলাক অত্যাৱশ্যকীয় সুবিধা সেই সুবিধা ধৰক চিকিৎসা ব্যৱস্থা বয়োজ্যেষ্ঠসকলৰ কাৰণে তাৰপৰা সমাজত ধৰক অন্তৰ্ভুক্তিকৰণ এনেকুৱা ধৰণৰ কথাবোৰ তেওঁলোকৰ কাৰণে সহজে প্ৰাপ্য হ'ব লাগিব ধৰক চিকিৎসা ব্যৱস্থাটো অকণমান সুচল হ'ব লাগিব তেওঁলোকৰ কাৰণে আৰু সমাজত অন্তৰ্ভুক্তিকৰণ মানে মই কৈছোঁ যেতিয়া মই আগতেই কৈ গ'লোঁ সমাজখনত তেওঁৰ গুৰুত্ব খুবেই বেছি আছিল ধৰক যিটো পোষ্টত তেখেত আছিল সেই গুৰুত্বটো তেখেতৰ পৰা যাতে আঁতৰি নাযায় আমি সন্মান সহকাৰে তেখেতক কেনেকৈ সেইটো ক্ষেত্ৰত সেই মানুহজনৰো কিন্তু কৰণীয় আছে তাৰ মানে মই খুব ডাঙৰ ৰেংক এটাত বহি থকাৰ পিছত গাঁৱৰ মানুহখিনিৰ লগত মোৰ মিলা মিছাটো কমি যায় সেইটো
তেওঁৰ বাস্তৱসন্মত কথাটো সঁচাকে আৰু যেতিয়া মিলামিছাটো কমি যায় আমি সামাজিক হ'বলৈ নিশিকে নামঘৰৰ যেতিয়া বৰসভা হয় সেইদিনা গাড়ীৰ পৰা নামি ইস্ত্ৰি নভগা কাপোৰেদি তেওঁ থিয় হৈ থাকে ধাৰিত নবহে বা গোসাঁই সেৱা নকৰে বেয়া পায় গতিকে সেই ব্যৱস্থাটো কিন্তু নিজৰ গাতো আছে নিজেও মানে ধৰক আমি বয়োজ্যেষ্ঠ হোৱালৈকে ৰ'ব নালাগে আমি এতিয়াৰ পৰাই সেই কথাটো আমি বিবেচনা কৰিব লাগে যে আমি আমাৰ সমাজখন আমি আমাৰ শিপাটো যাতে পাহৰি নাযাওঁ মই য'তেই গৈ বহিছোঁ যি পজিশ্যনতে আছোঁ কিয় মই মোৰ শিপাটো পাহৰি যাব নালাগে এতিয়া তাৰ উপৰিও আমি ধৰক বয়োজ্যেষ্ঠসকলক অলপমান আত্মীয়তাৰে যদি কথা পাতোঁ সন্মান সহানুভূতি এনেকুৱা ধৰণে এই ক্ষেত্ৰত যদি আপুনি ভাবে মানে সন্মানেৰে কথা পাতিব লাগে তাত যিসকল আমি ধৰক এতিয়া বয়োজ্যেষ্ঠসকলৰ লগত সন্মানেৰে কথা পাতিব লাগিব তাৰ উপৰি সেইখিনি কৰিবলৈ আমাক বহুত ধৈৰ্যৰ প্ৰয়োজন হ'ব সেই ধৈৰ্যটো আমি যাতে ধৈৰ্য গুণটো আমি নিজৰ মাজত যাতে বিকাশ ঘটাব পাৰোঁ তাৰপিছত সময় দিব লাগিব তেওঁলোকক সময়টো এনেকুৱা নহয় যে তেওঁলোকৰ লগত আমি এনেই বহি আছোঁ মোবাইল টিপি আছোঁ তেখেতে নিজৰ মতে আছে আমিও মোবাইলত কিবা কিবি চাই আছোঁ সেইটো সময়ৰ কথা মই কোৱা নাই সময় মানে গুণগত সময় দিয়াৰহে প্ৰয়োজন তাৰমানে তেখেতৰ লগত দুখাৰ কথা পাতক লাগিলে গুণগত সময় আপুনি আধা ঘণ্টা দিয়ক কিন্তু আপুনি গুণগত নোহোৱা সময় আপুনি লাগিলে 24 ঘণ্টাই তেওঁৰ লগত থাকক তাৰ মাজত বহুত পাৰ্থক্য আছে হেতু আৰু তাৰ উপৰিও কিছুমান আজিকালি চৰকাৰী ব্যৱস্থা আছে বহুত আঁচনি আছে এই গুটেখিনি যাতে তেওঁলোকে জানে আৰু আজিকালি আৰু এটা কথা আপুনি নিশ্চয় জানে ধৰক এতিয়া সিনিয়ৰ সিটিজেনৰ কাৰ্ড কিছুমান বনাব পাৰি সিনিয়ৰ সিটিজেন যিখিনি 60ৰ ঊৰ্ধ্বৰ ব্যক্তি আছে তেওঁলোকে সিনিয়ৰ সিটিজেনৰ কাৰ্ডখিনি বনাই ল'লে যাতে তেওঁ সেইখন কাৰ্ড দেখুৱাই বিশেষ ৰেহাইৰ ব্যৱস্থা পায় ধৰক এয়াৰ টিকেটত পাব মানে ৰেলৰ টিকেটত পাব তাৰ উপৰিও ধৰক চিকিৎসা ব্যৱস্থাত বিশেষ ৰেহাই পাব সেই সুবিধাখিনি যাতে তেওঁলোকে লয় তাৰ উপৰিও বহুত হেৰি আঁচনি আছে ধৰক এতিয়া ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বৃদ্ধ অৱস্থাৰ পেঞ্চন আঁচনি ৰাষ্ট্ৰীয় বয়োশ্ৰী যোজনা এনেকুৱা ধৰণৰ বহুত আছে আৰু তাৰ উপৰিও এতিয়া অসম চৰকাৰৰ আৰু এটা আমাৰ অসমত এটা প্ৰযোজ্য বৰ সুন্দৰ ব্যৱস্থা আছে ধৰক আপোনাৰ ল'ৰা বা ছোৱালীজনীয়ে মানে চৰকাৰী চাকৰি কৰে আৰু আপোনাক তেখেতে চোৱা চিতা কৰা নাই তেতিয়া আপুনি যদি গৈ পেলাই ৰিপৰ্ট কৰিব পাৰে বা আপোনাৰ একাউণ্ট নাম্বাৰটো দি আহিব পাৰে অভিভাৱক হৈ তেতিয়া তেখেতৰ স্যালাৰি 10%ৰ পৰা 15% স্যালাৰিৰ এটা অংশ আপোনাৰ একাউণ্টত ডাইৰেক্টলি জমা হ'ব তেতিয়া সেইটো আৰ্থিক যিটো অনাটন বা আৰ্থিক সমস্যাত ভোগাৰ কথা কৈছো সেই সমস্যাটো আপুনি নোহোৱা হৈ যাব সেইটো এটা ব্যৱস্থা আছে আৰু একদম সদৌ শেষত ক'বলৈ গ'লে মই আপোনাক কি ক'ব বিচাৰো আমি সজাগতা এতিয়া আপোনালোকে এই যে প্ৰগ্ৰামটো পাতিছে মোক মাতিছে সঁচাই মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো তাৰ কাৰণে কাৰণ কিয় এই বিষয়বিলাকৰ ওপৰত আগতে বিশেষভাৱে আলোচনা নহৈছিল কিন্তু আজিকালি যিটো আপোনালোকে পদক্ষেপ লৈছে হেতু সঁচাকৈ প্ৰশংসনীয় আৰু এই বিষয়বিলাকৰ ওপৰত যেতিয়া সমাজ সচেতন হ'ব তেন্তে হলে নিশ্চয় কি আমাৰ সকলো মানুহে সচেতন হ'ব বা আপুনি যেটো ক'লে যে যেতিয়া ভাল পোষ্টত থাকোতে আমি সমাজখন পাহৰি গৈছো সেইখিনিও আমাৰ মানুহখিনি যোনখিনি যি মানুহ যি পোষ্টত আছে তেওঁলোকৰো এবাৰ হয়তো চিন্তাত পেলাব যে হয় মই কিবা ভুল কৰিছো নেকি এবাৰ আমি নিশ্চয় ভাবি চাব পাৰোঁ মূল কথাটো হ'ল মই বুলি কৈছো বা বেলেগ এজনৰ কথা কৈছো বা তেখেতে নকৰে বুলি কৈছো কিন্তু মই কিমান শুদ্ধ হলো আপুনি যেটো সজাগতাৰ কথা কৈছে মই প্ৰত্যেকটো অনুষ্ঠানত কৈছো যে সজাগতা কাক কৰিম সজাগ কোন হ'ব আজি যদি মই সজাগ নহয় আপুনি যদি নিজে সজাগ নহয় তেতিয়া হলে মোৰ সন্তানটোৰ পৰা সজাগতা মই আশা কৰি লাভ নাই মোৰ ওচৰ চুবুৰীয়াৰ পৰা মই সজাগতা আশা কৰি লাভ নাই আৰু সজাগ হ'বলৈ হলে মই ভাবো প্ৰাকৃতিক যিবিলাক নীতি নিয়ম আছে আৰু মানুহৰ প্ৰতি মানুহৰ যেটো দায়বদ্ধতা আছে সেই কথাখিনি নিজে নিজে কিন্তু এবাৰ ভবাৰ প্ৰয়োজন আহি পৰিছে এইখিনি একদম মানে উপযুক্ত সময় আমি এবাৰ নিশ্চয় ভাবি চাব লাগিব আমি কেনেকৈ নিজক শুদ্ধৰণি কৰোঁ আৰু নিজক শুদ্ধৰণি কৰাৰ জৰিয়তে যাতে সমাজখনলৈ এটা অৱদান আগবঢ়াব পাৰোঁ হয় আসলতে এই কথাখিনি পাতি থাকিলে মোৰ এনেকুৱা অনুভৱ হৈছে এতিয়া মই যদি পাতি থাকোঁ গোটেই দিনটো মোৰ আপোনাৰ লগত কথা পাতি থাকোঁতে যাব আৰু তাৰ পৰা আমাৰ শ্ৰোতাসকলৰো হয়তো গোটেই কথাখিনি শুনি থকাৰ ধৈৰ্য নহ'ব যে কি নহওক আমি সদায় সময়ৰ হাতত বন্দী এটা অনুষ্ঠান কৰোঁতে তো সময় যেতিয়া চমু চাপি আহিল আমি অনুষ্ঠানৰ মজিয়াৰ পৰা বিদায় ল'ব লাগিব আপোনাৰ খুব ব্যস্ত সময়ৰ মাজত আজি আহি পেলাই আমাৰ শ্ৰোতাসকলৰ কাৰণে আপুনি যিখিনি কথা ক'লে সেই কথাখিনিয়ে মই আশা কৰিম যে আমাৰ শ্ৰোতাসকলৰ কোনোবাখিনিত যদি চকুটো অকণমান আঠা লাগি জাপ খায়ো আছিলে খোল খাব আৰু ভাল লাগিব তেতিয়া সফল হোৱা যেন লাগিব
আকাশবাণী যোৰহাটৰ অনুষ্ঠানৰ মজিয়াৰ পৰা আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। মোৰ ফালৰ পৰা আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। হয়, ইমান পৰে শ্ৰোতাসকলে বয়োজ্যেষ্ঠসকলে সন্মুখীন হোৱা দুৰ্ব্যৱহাৰ আৰু ইয়াৰ প্ৰতিকাৰ সম্পৰ্কে অসম কৃষি বিশ্ববিদ্যালয়ৰ সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ মানৱ বিকাশ আৰু পৰিয়াল অধ্যয়ন বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ ৰূপজ্যোতি ভট্টাচাৰ্যীৰ সৈতে হোৱা আলোচনাটি শুনিলে। আজিলৈ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। নমস্কাৰ।